আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল ডলিছভ্লগলৈ। আজি আমি বনাম চিকেনৰ ৰেচিপি। চিকেনখিনি মই বনাম আজি অকমান বেলেগকৈ বনাম মোৰ ষ্টাইলত। স্পেচিয়েলি চিকেন গ্ৰেভি লগতে কোকোনাট মিল্ক ইউজ কৰিম মই। তো আহক মই কেনেকৈ বনাম চাই থাকক আপোনালোকে। এতিয়া এইখিনি মেৰিনেট কৰিম, মছলাখিনি দি দিম। প্ৰথমে দিছোঁ মই নিমখ, তাৰপিছত দিম আদা নহৰুৰ পেষ্ট, তাৰপিছত দিছোঁ হালধি গুড়ি, জলকীয়াৰ গুড়ি, ধনিয়া গুড়ি, আৰু এতিয়া মই ইয়াত তেল দি দিছোঁ অকণমান মই বাটাৰ দি দিছোঁ। এইখিনি গলাই কিনে দি দিছোঁ। এইখিনি এতিয়া হাতেৰে ভালকৈ সানি ল'ম। এইখিনি ভালকৈ সানি আধা ঘণ্টাৰ কাৰণে ঢাকন লগাই থৈ দিম। তেল দি দিছোঁ। এতিয়া ইয়াত মই দিম লং, ইলাচি আৰু দালচেনি দি দিছোঁ। লগতে দিছোঁ তেজপাত দুখিলা, কেইটামান গোটা জিৰা দি দিছোঁ। এতিয়া দিম পিঁয়াজখিনি দিওঁ। ব্ৰাউন কালাৰ হোৱালৈকে এইখিনি ফ্ৰাই কৰিব লাগিব। এতিয়া ইয়াত মই বিলাহীখিনি দি দিম। বেছি দিয়া নাই। আৰু ইয়াত মই এটা বস্তু দিম, মইতো নৰসিংহ পাত দিম। অকণমান টাইম ঢাকন লগাই দিম। এইখিনি অলপ সিজিব। ঢাকন লগাই দিছোঁ। এইখিনি 2 মিনিটমান টাইম সিজিব দিম। এতিয়া চিকেনখিনি দিম। এতিয়া মাংসখিনি দি দিলোঁ। ৰেকৰ্ডিঙৰ খেলি মেলিৰ কাৰণে দি দিয়া ফুটেজখিনি দেখুৱাব নোৱাৰিলোঁ। মই অকণমান জিৰা গুড়ি দি দিছোঁ ইয়াত। বেলেগ মছলা নিব এইখিনিয়ে দিছোঁ।
15 মিনিটৰ কাৰণে ঢাকন লগাই দিম 15 মিনিট এইখিনি হ'ব আৰু এতিয়া পানী দিম ইয়াত এতিয়া অলপ জালুকৰ গুৰি দি দিম এতিয়া মই অকণমান টমেটো কেচাপ দিম কালাৰ ধুনীয়া আহে আৰু টেষ্টটো আহে লৰাই ল'ম অকণমান এতিয়া মই কোকোনাট মিল্কখিনি দিম ইয়াতে ধুনীয়া কালাৰ আহিছে অকণমান পানী দি দিছোঁ এইখিনি 20 মিনিটৰ কাৰণে ঢাকন লগাই দিম এইখিনি হয় মানে মই এটা পিঁয়াজৰ সালাড বনাম একদম টেষ্টি চাটনি হয় যেটো মাংসৰ লগত খাই খুব ভাল লাগে এটো বনোৱা একদম সিম্পল কিন্তু আপোনালোকে এবাৰ খালে সদায় খাব মন যাব এই পিঁয়াজৰ চাটনিটো মই এতিয়া বনাও চাই থাকক পিঁয়াজখিনি মই গোল গোলকৈ কাটি লৈছোঁ এতিয়া এইখিনি উলিয়াই ল'ম এই চাটনিটো অকল যে মাংসৰ লগত খাব তেনেকুৱা নহয় আপোনালোকে শুকান ৰুটিৰ লগত খাব পাৰিব দাইল ভাতৰ লগতো খাব পাৰিব মই এতিয়া ইয়াত কলা নিমখ দিম ব্লেক সল্ট দি দিছোঁ এইটো কলা নিমখ দিলে ইয়াত টেষ্টটো বেছি ভাল আহে অকণমান দিম ৰেড চিলি অকণমান দিছোঁ জালুকৰ গুৰি দিছোঁ ধনিয়া গুৰি আৰু এতিয়া মই ইয়াত নেমু দিম এইখিনি ভালকৈ সানি ল'ব লাগিব তো এইখিনি ৰেডি হৈ গ'ল খুব ভাল লাগে খাই এইখিনি খুব টেষ্টি আমি জিৱাৰ লগত হলে পিঁয়াজটো নহলে আমাৰ নচলে মাংসৰ লগতো স্পেচিয়েলি আমাক পিঁয়াজ লাগিব মই যি দিছোঁ এইবিলাক অপচনেল হয় আপোনালোকে নিজে যি ইচ্ছা এইবিলাক দি খাব পাৰে কেঁচা এনে সুদাও খাব পাৰে সেইবাবে মই এনেকৈ বনাই লৈছোঁ এতিয়া এইখিনি পুচলাম 15 মিনিট হৈ গৈছে দেখিছেনে ইমান ধুনীয়া গ্ৰেভি এটা বনিছে ওয়াও স্মেল একেবাৰে মজা আহিছে মাংসটো সিজি গৈছে এড কৰিম অকণমান ক্ৰীম এতিয়া এইখিনি লৰাই 1.5 মিনিট মানৰ কাৰণে ঢাকন লগাই থৈ দিম তো এইখিনি আমাৰ ৰেডি হৈ গ'ল এতিয়া মই লৈছোঁ এইখিনি বাটিটো সাৰ্ভ কৰি লওঁ খুব ধুনীয়া কালাৰ আহিছে
এইখিনি আৰু এইখিনি পিয়াজৰ সালাড তো এইখিনি আছিল আজি বনাই মিলি হৈ গ'ল এতিয়া কেনেকৈ বলে ভিডিওটি চাই যদি ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়া হলে আজিলৈ আহিছো আকৌ লগ পাম নতুন ভিডিওত আপোনালোকক তো আজিলে বাই বাই